हेलो फ्रेंड्स की खबर सकलोरे मैं ऋषि सकलोके आशा जनाइছোঁ मोर यूट्यूब चेनेल CKS कार्टूनলৈ আৰু এইটো মোৰ ফাৰ্ষ্ট ব্লগ হয়। আজি এঠাইলৈ যাবলৈ ওলাইছোঁ, প্ৰায় 10 বছৰমান আগতে গৈছিলোঁ তালৈ, আজি যাম আকৌ। গতিকে মই দেখুৱাই থাকিম মই ক'ত যাওঁ। গতিকে মই ওলাই মেলি লওঁ, আপোনালোকে মই ওলোৱালে আপোনালোকে মোৰ ইণ্ট্ৰ'টোকে চাই লওঁ। গতিকে ৰেডি হ'লোঁ আৰু যাম আৰু চব ৰেডি হৈছে। গতিকে মোৰ লগত চাই থাকক আমি ক'ত যাওঁ। গাড়ী ষ্টাৰ্ট দিলে 5 মিনিটমান হৈছে আমি ঘৰৰ পৰা ওলোৱা, আহি আছোঁ। বতৰটো বেয়া অলপ আজি, পুৰা ডাৱৰীয়া হৈ আছে, বৰষুণ মাজে মাজে টোপাল টোপাল পেলাইও আছে। তাকে ভাবি আছোঁ আৰু বেছিকৈ নিদিলেই হ'ল নহয়, গোটেই তিতিবুৰি তাৰ পোৱা আগত গোটেই একেই হ'ব আৰু। তাকে গৈ আছোঁ, এয়া ধূলিও পৰিছে অলপ। এয়া বতৰটো অলপ বেছিকৈ ক'লা কৰি আহিছে, টোপালবোৰ অলপ ডাঙৰে হৈছে দেখোন এতিয়া। তাকে তিতিছোঁ অলপ, তথাপিও আৰু সহ্য কৰিছোঁ আৰু সেইখন। প্ৰায় এতিয়া 20 মিনিটমান পাৰ হৈ গ'ল, এতিয়া আহি আছোঁ আমি তাত পামগৈ আৰু বেছি সময় নালাগে আৰু চাগে প্ৰায় 5 মিনিট 6 মিনিটমান লাগিব চাগে। তাকে গৈ আছোঁ, চাৰিওফালে চব সেউজীয়া গোটেইখন, ভাল লাগিছে। অলপ কেমেৰাটো কৰোঁতে অলপ লৰিলে, তথাপিও আৰু তাকে গৈ আছোঁ চব। এতিয়া আমি মেইন গেটখন পাইছোঁগৈ, দেখিছে চাগে আঁতৰৰ পৰা জিলিকিছে, গম পাইছোঁ চাগে আমি ক'লৈ আহি আছোঁ। এতিয়া অলপ চাগে হিন পাইছে, আমি আহিছোঁ আজি বৰভেটি বৰনামঘৰলৈ। গতিকে আমি পালোঁহি আহি পেলাই, এতিয়া গাড়ীৰ পৰা নামিছোঁ আৰু দেখুৱাই লৈছোঁ আপোনাক গেটখন চাওক। চ' এয়াই হৈছে যোৰহাটৰ বৰভেটি নামঘৰ। গতিকে প্ৰথমে চেণ্ডেল খুলি লৈছোঁ আৰু এতিয়া চাকি ধূপ লৈছোঁ, নিমখৰ পেকেটো লৈছোঁ। এতিয়া ভিতৰলৈ সোমাই যাম আৰু তাকে মোৰ লগৰবোৰেও চব তাহাঁতিও লৈছে চাকি ধূপ, গতিকে ময়ো ল'লোঁ। এয়া লৈ হ'ল, এতিয়া ভিতৰলৈ সোমাই যাম। এয়া সোমাই আহিছোঁ বাটচৰাইদি, চাৰিফালে দেখুৱাই দিছোঁ এবাৰ, চাৰিফালটো চব ধুনীয়া লাগিছে বাটচৰাটো। এতিয়া আহি আছোঁ এয়া চব, চাৰিওফালে গোটেই গছে গছ। আজিকালি এনেকুৱাবোৰে বেছি দেখিবলৈ পোৱা নাযায়, আজিকালি গছ চছ বেছি নাইকিয়া হৈছে, তথাপিও ইয়াততো চাৰিওফালে সেউজীয়াই, ভাল লাগিছে পৰিৱেশটো। অলপ গৰম আছিল যদিও ইয়াত ইমান গৰম পৰা নাই, কাৰণ চাৰিওফালে ছাঁ হৈ আছে গছে, তলটো অলপ গৰম। এয়া হৈছে মেইন যিটো নামঘৰটো, সেইটো নামঘৰৰ মাজলৈ যাব নোৱাৰিম চাগে, কৰোণাৰ কাৰণে ইমান মানুহ যাবলৈ দিয়া নাই। তথাপিও আমি এতিয়া ভেটিটালৈকে যাম চাকি জ্বলাবৰ কাৰণে। এয়া আহি পাইছোঁ, সেয়া ভেটিৰ ওচৰলৈ আহি আছোঁ। দেখিছে চাগে বহুত মানুহে চাকি জ্বলাবলৈ আহিছে, কিন্তু আগতকৈ কম। আগতে এনেকুৱা সময়ত বহুত মানুহ থাকে, এইবাৰ অলপ কৰোণাৰ কাৰণে অলপ কম হৈছে। তথাপিও যিমান সংখ্যক আহিব পাৰিছে আহিছে আৰু। আমি অলপ আগলৈ গৈ জ্বলামগৈ চাকি। অলপ লেতেৰা হৈছে, এইবোৰ চকত চাফা কৰাৰ প্ৰয়োজন আছে বুলি ভাবোঁ দেই। চাকি গছ জ্বলালোঁ আৰু ধূপো জ্বলাইছোঁ, সকলো মংগল কামনা কৰিছোঁ আৰু। নিমখৰ পেকেটটো দিব লাগিব, মই ভাবিছিলোঁ যে নিমখৰ পেকেটটোনো কেলৈ দিয়া হয়। মই মানুহজনক সুধিছিলোঁ, তেতিয়া ক'লে যে সোণ আৰু লোণ বোলে দান কৰাটো বহুত মহৎ কাম, সেইকাৰণে বোলে যিয়ে সোণ দিব নাই লোণ দিবৰ কাৰণে আহে। মই তেওঁক সুধিলোঁ যে ইয়াতনো নিমখ কেলৈ দিয়ে, এনেকৈ সুধিছিলোঁ। এতিয়া মই চাৰিওফালে এবাৰ দেখুৱাইছোঁ, দেখিছে চাৰিফালেতো গোল হয়, গোলাকাৰ। আমি সেইফালে যাম, পিছত দেখুৱাম সেই চাইডটো আপোনালোকক। এতিয়া এনেই এইকণ জেগাকৈ এবাৰ দেখুৱাই দিছোঁ। এই নিমখৰ পেকেটটো দিলোঁগৈ। এতিয়া চাকি বন্তি জ্বলাই হ'ল, এতিয়া এনেই অলপ এইফালে ওলাই আহিছোঁ, মানে বহুত দিন দেখা নাই ন, 10 বছৰমান হ'ল। গতিকে এতিয়া মই চাৰিওফালে চাইছোঁ এবাৰ ঘূৰি, আপোনালোকো দেখুৱাইছোঁ কি কিনো চাইছোঁ মই। এতিয়া চাওক, মই এনেকৈ দলংখনৰ ওপৰত থিয় আহি আছোঁ। এতিয়া সেইখন বৰ ধুনীয়া পৰিৱেশ, চাওক চাৰিওফালে দেখিছে, চাওক গৰম গোটেই ভৰিটোৰ গোটেই। চাওক এইখনকৈ উঠি আহিছিলোঁ মই, দেখুৱাই আছোঁ আপোনালোকক এতিয়া ভালকৈ আকৌ। চাওক ধুনীয়া লাগিছে ফ্ৰেণ্ড, চাওক। এতিয়া
এতিয়া আমি দেখিছোঁ আমি ভেটিৰ চাৰিওফালে গৈছে বোলে 3 পাক ঘূৰিলে মনোকামনা পূৰ্ণ হয় গতিকে আমি এনেকৈ এতিয়া ঘূৰিবলৈ আহি আছোঁ আমি দেখিছে